তো নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মৰাণ ভ্লগছলৈ। আজিৰ এই ভিডিঅ'টো এটা ইনফৰ্মেটিভ ভিডিঅ' হ'ব, গতিকেলৈ 2 মিনিট বা 3 মিনিট ধৈৰ্য ধৰি ভিডিঅ'টো চাওক। বৰ্তমান মই আছোঁ কি ক'ম আৰু এই আমাৰ গাঁৱৰ ওচৰৰ দলংখনৰ তলত, আৰু গধূলি হ'ল প্ৰায়, সেইটো কাৰণৰ পৰা অকণমান ওলাই আহিলোঁ। তো লগতে ভাবিলোঁ কি এটা ভিডিঅ' বনাওঁ আৰু আপোনালোকক এটা ইনফৰ্মেশ্যন দিওঁ বুলি ভাবিলোঁ। তো সেই ইতিমধ্যে আপোনালোকে থাম্বনেইলখন চাই পেলাই গম পাইছে চাগে যে মই কিহৰ ওপৰত এই কথাটো ক'ম, যে এজন মানুহ মানে 60 বছৰীয়া এজন মানুহ কেনেকৈনো 15 বছৰৰ হ'ব পাৰে, হয় নহয়? তো সেইটো বিষয়ে অকণমান কওঁ আপোনালোকক। আপোনালোকে এইটো আগতে জানিব পাৰে, কিন্তু যিসকলে নাজানে মই তেওঁলোকক ক'ব বিচাৰিম হা। তো এতিয়া আপোনালোকে সৰুতে মানে পাইছেনে নাজানো বাৰু, তাৰপিছত যিটো লিপ ইয়াৰ বুলি কয়, অধিবৰ্ষ বুলি কয়, তো সেই কথাটো আপোনালোকে গম পাই চাগে, যিটো ফেব্ৰুৱাৰী মাহত যে নৰ্মেলি আমাৰ কি হয় 28 দিন থাকে, কিন্তু সেই লিপ ইয়াৰ বৰ্ষটোত কি হয় 29 দিন হৈ যায়। সেইটো ক'ব বিচাৰিছোঁ আচলতে। এতিয়া যিসকলে লিপ ইয়াৰ বৰ্ষৰ বিষয়ে নাজানে তেওঁলোকক কওঁ যে লিপ ইয়াৰ বৰ্ষটো হৈছে যে 4 বছৰৰ পাছত আমাৰ মানে বছৰটো কি হয় লিপ ইয়াৰ হয়, আৰু সেই লিপ ইয়াৰ বৰ্ষটোত কি হয়, যিটো আমাৰ ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয়, আৰু সেইটো নহয় কি 28 দিনীয়া হয় এনেই নৰ্মেলি, কিন্তু সেই লিপ ইয়াৰ বৰ্ষটোত 29 দিনীয়া হৈ যায়। তো এতিয়া যিকোনো মানুহ এজন যদিহে সেই ফেব্ৰুৱাৰীৰ 29 তাৰিখত যদি জন্মগ্ৰহণ কৰে, তেতিয়াহ'লে তেওঁৰ যদি 60 বছৰ হয় নৰ্মেলি, তো তেওঁৰ বাৰ্থডেটো কি আহিব, মানে 4 বছৰৰ পাছত আহিব, হয় নহয়? তো গতিকেলৈ 60 বছৰ যদি হৈ যায় তেওঁৰ দেই, আৰু বাৰ্থডেটোতো তেওঁ মানে 4 বছৰ মূৰে মূৰেহে পাতিব পাৰিব, কাৰণ সেই তাৰিখটোতো প্ৰত্যেক বছৰে ঘূৰি নাহে, 4 বছৰৰ পাছতেই ঘূৰি আহিব, হয় নহয়? সেইটো কাৰণৰ পৰা এজন মানুহ কি হয়, যদি সেই 29 তাৰিখে যদি জন্মগ্ৰহণ কৰে, তেওঁৰ কি হয় বয়সটো 60 বছৰ হ'লে মানে 15 বছৰ হৈ যায়। তো কথাটো এইটোৱে আছিলে বাৰু। তাৰপিছত লগতে এইটো কৈ থৈ দিওঁ যে আমাৰ ভাৰতবৰ্ষত তেনেকুৱা ধৰণৰ মানুহ মানে সেই দিনটো জন্মগ্ৰহণ কৰা মানুহৰ সংখ্যা ক'বলৈ গ'লে প্ৰায় 11জন বুলি ক'ব পাৰি। তাত গুগলত দিয়া মতে 11জন ব্যক্তি এই আমাৰ ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছে, বাকী বেলেগ দেশবিলাকত বাৰু নাজানো বাৰু। তাৰপাছত এতিয়া চাওক মেইন কথাটো, তো তেওঁলোকৰ ভিতৰত মানে ডান্সাৰ আছিলে কোনোবা, তাৰপিছত তেওঁলোকৰ এটা সেই যিসকল লোকে 29 তাৰিখে জন্মগ্ৰহণ কৰিছিলে সেইসকলৰ এটা সৰু ডিটেইলছ মই উলিয়াইছিলোঁ, স্ক্ৰীন ৰেকৰ্ডিং কৰি থৈছোঁ, সেইটো আপোনালোকৰ এই ছাইডত দেখিছে চাগে। তো আপোনালোকে চাই ল'ব পাৰে, গুগলতো আপোনালোকে চাৰ্চ কৰি চাব পাৰে যে 29 তাৰিখে জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ নামসমূহ। তো আপোনালোকে এইটো চাই চাব পাৰে, ঠিক আছে। কথাটো ক'বলৈ গ'লে এফালৰ পৰা জমনি টাইপ হয় আৰু আন ফালৰ পৰা কি হয় ইনফৰ্মেটিভ টাইপ হয়, হয় নাই? তো আপোনালোকে কেতিয়াবা এই কথাটো মন কৰিছিলে নাই মই নাজানো বাৰু, কিন্তু মই এই কথাটো মানে মনত ভাবিলোঁ, কেনেকৈ আহিলে মই নিজেও নাজানো। তো গতিকেলৈ এই ডিটেইলছটো উলিয়াৰ পাছত মই আপোনালোকক কৈছোঁ। আৰু তাৰপিছত শেষত এটা মই সাঁথৰ কৈ দিওঁ, যদিহে এই সাঁথৰটো আপোনালোকে এই সাঁথৰটোৰ শুদ্ধ উত্তৰ যদি দিব পাৰে, তেতিয়াহ'লে মই মোৰ ফালৰ পৰা কিবা এটা আপোনালোকক দিম, ঠিক আছে? তো সাঁথৰটো শুনিব, চাওক। বেচোতাই বেচে, কিনোতাই কিনে, আৰু আনোতাও আনে, লগতে ৰান্ধোতাও ৰান্ধে, কিন্তু খাবৰ সময়ত পেলাই দিয়ে। কিন্তু এটা কথা, এইটো কিন্তু তেজপাত নহয়। এইটো আপোনালোকে হঠাৎ মনলৈ আহিব পাৰে যে এইটো তেজপাত বুলি ভাবিব পাৰে, কিন্তু এইটো তেজপাত নহয়। আৰু এটা মানে এনেকুৱা ধৰণৰ বস্তু আছে যিটো তেজপাতৰ লগত ক'বলৈ গ'লে একেই, মানে যিটো বিকোতাও বিকে, আনোতাও আনে, সিজাওতাও হৈ যায়, আৰু মানে শেষত কি হয় খাবৰ সময়ত সেইটো পেলাই দিয়ে। আপোনালোকে এইটো যদি এনচাৰটো গম পায়, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত ক'বচোন। যদিহে শুদ্ধ উত্তৰ হয়, তেতিয়াহ'লে মই আপোনালোকক কিবা এটা দিম, মোৰ পাৰ্চনেলি আৰু। তো ভিডিঅ'টো আছিলে ইমানেই, আজিলৈ শেষ কৰোঁ। আৰু কি ক'ম আৰু, চৌপাশটো ঠিক এনেকুৱা ধৰণৰ, ক'বলৈ গ'লে যথেষ্টখিনি ধুনীয়া আছে। আৰু এইফালে আমাৰ এই পোৱালি এটা বহি আছে। তাৰপিছত তেনেকুৱা আৰু বাৰু যি কি নহওক, আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আছে, আৰু
কুশলে থাকক সদায় হাঁহি থাকক মেইনকৈ হাঁহি থাকিলে বোলে স্বাস্থ্যটো সদায় ভাল হৈ থাকে ভাল হৈ থাকে হেনো সেইটো কাৰণতে কৈছোঁ আৰু তাৰপিছত বাকী আৰু কি ক'ম নেক্সট আৰু বহুত মজা ভিডিঅ' লৈ আহিম আৰু আজিলৈ বাই বাই গুড নাইট